এখন সুস্থ গণতন্ত্ৰৰ বাবে যেনেকৈ চৰকাৰী পক্ষ শক্তিশালী হোৱাটো দৰকাৰ, ঠিক তেনেকৈ বিৰোধী পক্ষ শক্তিশালী হোৱাটো দৰকাৰ। কাৰণ আমি যিটো এইকেইদিন অসমৰ যিটো পলিটিকেল চিনাৰিঅ'ত যিটো ঘটনা ঘটি আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট হিচাপে প্ৰতীয়মান কৰিবলৈ জনমানসত যিখিনি চেষ্টা কৰি আছে, সেইটো সোঁতৰ বিপৰীত দিশে গতি কৰিছে নেকি? কাৰণ এতিয়া গৌৰৱ গগৈৰ অসম কংগ্ৰেছৰ সভাপতি আসন দখল কৰাৰ পিছত যিখিনি অসমৰ জনসাধাৰণৰ মাজত যিখিনি পপুলাৰিটি অৰ্জন কৰিছে, তো সেইখিনিৰ পৰা আমি এটা কথা প্ৰতীয়মান যাব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো চেষ্টা কৰি আছে যে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ, সেইটো কিন্তু বিপৰীত দিশে গতি কৰা যেন লাগিছে। কাৰণ আমি যিটো বস্তু দেখি আছোঁ যে বিজেপিৰ একেবাৰে মানে হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি একেবাৰে নেতা পালিঞ্জা চবেই মানে গৌৰৱ গগৈৰ বিপক্ষে, কংগ্ৰেছৰ বিপক্ষে যিকোনো কূটকৌশল ৰচনা কৰি মানে আপোনাৰ গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠিবই লাগিছে। কিন্তু সেইটো অলপ মানে চৰকাৰ মানে আমাৰ জনসাধাৰণে কিন্তু এইটো মানে ঠিক দৃষ্টিৰে চোৱা নাই। কাৰণ এনেকুৱা এটা সময়ত য'ত মানে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ এখন হৈ আছে, অপাৰেশ্যন সিন্দুৰৰ কথা আমি চবেই কৈ আছোঁ, আৰু পাকিস্তানক যেনেকৈ ভাৰতৰ সেনাবাহিনীয়ে উচিত শিক্ষা এটা দিছে, ত' তাৰ মাজত আমাৰ অসমৰ সাংসদ এজনক পাকিস্তানৰ এজেণ্ট হিচাপে সেইটো প্ৰতীয়মান কৰোৱাটো কিন্তু অসমৰ জনসাধাৰণে সহজভাৱে লোৱা নাই। চ' আমি এইটোৱে ভাবি আছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি গোটেই যিটো সিহঁতৰ দল আছে, তো সিহঁতে এই বস্তুটো এনেকুৱা এটা সংবেদনশীল বস্তুটোৰ ওপৰত লাগি নাথাকি যিটো আগন্তুক বিধানসভাৰ মানে যিখিনি ৰাইজৰ প্ৰয়োজনীয় যিখিনি সমস্যা আছে, যিখিনি সমাধান কৰিছে বা যিখিনি কৰিবলগীয়া কাম বাকী আছে, সেইবিলাকৰ ওপৰত ডিছকাশ্যন কৰাটো দৰকাৰ হয়। আমি সেইটোৱে বিচাৰোঁ। আৰু এটা কথা যে এইকেইদিন গৌৰৱ গগৈ যিখিনি পপুলাৰিটি বাঢ়িছে, মানে আগতেও পপুলাৰিটি আছিলে, কিন্তু এই যিটো পাকিস্তানৰ ইছ্যুটো আৰম্ভ হোৱাৰ পিছৰ পৰা কিন্তু অসমৰ জনসাধাৰণে কিন্তু বস্তুটোত মানে গৌৰৱ গগৈৰ প্ৰতি অলপ সহানুভূতি দৃষ্টিৰে চোৱা যেন আমি অনুভৱ কৰিছোঁ। গতিকে এটা বস্তু আমি নিৰীক্ষণ কৰিছোঁ যে যেনেকৈ 2024 চনৰ লোকসভা নিৰ্বাচনত গোটেই বিজেপিৰ ধনবল বাহুবল সেইবিলাকৰ বাধা অতিক্ৰম কৰি যেনেকৈ গৌৰৱ গগৈয়ে যোৰহাটৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী সাব্যস্ত কৰিলে, ঠিক তেনেকৈ আগন্তুক বিধানসভা নিৰ্বাচনতো তেনেকৈ বিজেপিৰ যিখিনি পলিটিকেল যিখিনি চক্ৰান্ত আছে বা যিখিনি বিজেপিৰ কূটকৌশল ৰচনা কৰি যিখিনি গৌৰৱ গগৈৰ পলিটিকেল কেৰিয়াৰটো ধ্বংস কৰিব বিচাৰিছে, তো সেইবিলাক অতিক্ৰম কৰি পেলাই গৌৰৱ গগৈ বিজেপিক হৰুৱাই বিজেপিক গাদীচ্যুত কৰি মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰিব নেকি? গতিকে আগন্তুক দিনত যে যুঁজ এখন যে হ'ব, সেইটো খাটাং। গতিকে আমিও এখন বিচাৰিছোঁ যে এখন সুস্থ গণতন্ত্ৰৰ কাৰণে যেনে বিৰোধী আৰু চৰকাৰী পক্ষ উভয়ে শক্তিশালী হওক, আৰু আগন্তুক বিধানসভা নিৰ্বাচনখন ভালকৈ মানে ভাল এখন যুঁজ এখন হওক, ভাল এখন চৰকাৰো গঠন হওক, আৰু যাতে বিৰোধীও যাতে শক্তিশালী হওক। তো আমি সেইটোৱে কামনা কৰিছোঁ। গতিকে আমি আগন্তুক দিনত আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কোনে ৰাইজক প্ৰতিয়ন নিয়াব পাৰে, কোনে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ব পাৰে, তালৈ সেইটোৱে আমি আগন্তুক দিনত আমি দৃষ্টি নিবদ্ধ কৰি ৰাখিম। ধন্যবাদ।